তো মানে গাইছ আমাৰ 3 অক্টোবৰত এটা ঘটনা ঘটিছিল যোৱা মানে ৰাতি আৰু তো পূজাত ঘটনাটো ঘটিছিল মানে ভিডিঅ' বনাওঁতে ফাৰ্ষ্ট ভিডিঅ'টো মোক বনোৱাৰ লগে লগে মানে আমাৰ গণ্ডগোল লাগি গ'ল তো বলুক শুনি লওক মোৰ মানে লগটো কৈ দিব সিও আছে মোৰ কাষত কাৰণ সি কেমেৰা লৈ আছিল আৰু মই মানে সুধিছিলোঁ আৰু যে পুলিচটো কি তো শুনক মোৰ কাষৰ পৰা গাইজ গিলাহান ভালে আছে সিদিনা আমাৰ কি ঘটনা বাপ্পা ঐ যি ঘটনা ছাৰ তোক ইমান বুজালো বোলে ছাৰ আমাৰ ভুল হৈছে মাফ কৰি দেখ মোবাইলটো দেখ বা ছাৰহঁতে কয় মাইৰে বা দৌচেৰেক বা খুৰাৰেক লৈ আহিবি তেতিয়া মোবাইলটো দিম তাৰপিছতে ই আকৌ গোটেই একদম বানপানীত ঢল যাৱা দেই নহয় তাৰপিছতে সোধে ছাৰ হাঁহি মাত দে আৰু ছাৰ মোবাইলটো দেগে ভিডিঅ'টো ডিলিট কৰি দে মই নেটটো অন কৰি দিওঁ তাৰপিছত আকৌ ছাৰে কয় মই জানো ইউটিউব মই জানো সেনেকৈ কয় তাৰপিছত এক আৰু মোৰ আকৌ ভয় লাগে নহয় হাবিলদাৰকেইটা এনেকৈ আছে আগবাৰ দিবাৰ ঐ লাচাৰ দিছোঁ এইবাৰ লৈ যাম থানাত বুলি কয় তাৰপিছতে মোৰ খোপা হৈ আছে তাৰপিছত এক কওঁ হ'ব যো কালি দিব যো ই নামানে নহয় যিমান যি নহ'লেও কষ্ট কৰি মোবাইলটো লৈছি সেনেহেন কথা সেইকাৰণে আমাৰ ভুল হৈছে ভিডিঅ'টো বনাও না ই আৰু এই মোচানত গৈছি তই কেমেৰা কৰবি ছাৰ পেপাৰটো বজাব নেকি বজাই তাৰপিছত কৈছে হয় পেপাৰ বিপুল কেমেৰা কৰ মোক কৈছে আৰু তাৰপিছত মই আৰু চুচুটকৈ কৰি দিছোঁ এই ৰকম DSLR লৰোৱা দিলোঁ নহয় মোক চকু কৰিছে বুলিছে তাৰপিছতে পুলিচকো মই ভয় কৰা নাই মই তাৰপিছত ছাৰ ভিডিঅ' বনাইছিলোঁ বুলি উঠিছোঁ তাৰপিছত কেৱন চা এনেকুৱা কৰে তাৰপিছত মোৰ গোটা অলপ ভয় লাগি আহিছে তাৰপিছত মোবাইলটো মোৰ পৰা একদম চিলাই ধাপ মাৰা দি লৈ গ'লে ঘূৰি তাৰপিছত মোৰ ভয় মুখেদি ইমান ক'লোঁ ছাৰহঁতক ক্ষমা কৰি দিয়ক মোৰ মুখৰ কথাটা একদম হয় গুচি গ'লে মোৰতো 100 মই খাবাই উঠিছিলোঁ হে বন্ধুসকল আজি মই ভিডিঅ'টো ক'লোৱে আপোনালোকে শুনলাকে কথাষাৰ আমাৰ বহুত ভুল হৈ গৈছিল ছাৰহঁতে ফুল ডিউটিত আছিল আমি সেইবাবে পেপা মাৰিব দিব নালাগিছিল বা ইয়াৰ ভুল হৈছে ময়ো কেমেৰা কৰি দিলোঁ আমাৰ মনটো ঢুকি নিল একদম তাৰমানে আমাৰ শ'ল মাছে জাপোৱাৰ নিচিনাই ভূতি লাগছি মানে ব্ৰহ্মপুত্ৰৰ পানীও ইমান জোৰত নাহে যি পুলিচ আছিল লাষ্টত তাৰমানে এটা মানুহৰ এটা ভুল হৈছে বয়সস্থ মানুহ এটাই পুলিচটোক তাৰমানে নাকৰ আগত আঙুলিটো দহাই দিছে তাৰপিছত ক'ব দিছে হেডফোন লৈ কেনে ডিউটি কৰিছে বুলি কৈছে হেডফোনটো ল'বাই লাগব সেন্দে আৰু কাণত মোবাইলটো লৈ থাকিব না তেতিয়া সুবিধা হয় হেডফোনডাল ল'লে কথা পাতিবা ঘৰৰ লগতে হওক বা বহুত ফোন আহেতো পুলিচ হওক আৰ্মি হওক সেইকাৰণে গাইজ আমাৰ বহুত ভুল হৈ গৈছিল আৰু জানি বুজি আপোনালোকৰ এইগিলাখান আৰু মোক কিমানে গেদাৰিং কৰি দিছে গেদাৰিং বাপ্পা ঐ যি আমৰেলি ওলাৱা দিছে মজ গাছতো ইমান আমৰেলি নাথাকে মই তাৰপিছত ভাবছোঁ এক পিছে তাৰপিছতে গাইজ এক তাৰমানে গেদাৰিং কৰি ধৰিলে তাৰপিছতে আৰু কি হ'ব তাৰপিছতে আৰু হ'ব লগাটো হৈয়ে গ'ল সেইকাৰণে আপোনালোকে যদি ইউটিউবত ভিডিঅ' বনায় এই চকে টকে আৰু পূজা হওক ৰাগ হওক আপোনালোকে য'তে নহওক অলপ পাৰ্মিশ্যন ল'ব জাগাগিলাখনত আমাৰ সৰু ইউটিউবাৰবিলাক কৈছোঁ আমি ডাঙৰবিলাক আমি কোৱা নাই আপোনালোকে সেনেকৈ নাভাবিব আমাৰ নিচিনা আৰু সৰু সুৰা এই হেৰি শ'ল মাছৰ নিচিনা জাপি থকা চলি না য'ত ত'ত ফাঁচি যাওঁ কেলা তাৰপিছত সেনে ঘটনা আৰু আপোনালোকে এইটো চালি জাৰি চাব কথাটো একদম সঁচা ঘটনা আমাৰ তাৰমানে আমাক থানাত লৈয়ে গ'ল আমি ভিডিঅ' কৰিছিলোঁ ভিডিঅ' ক্লিপটো দেখাব নোৱাৰিলোঁ কাৰণ আমাৰ ভিডিঅ'বিলাক ডিলিট কৰি দিছে পুলিচে কাৰণ পুলিচ উঠিছে নাই গাইজ এতিয়া মনটো ভাল লাগিল আপোনালোকৰ কাষত কথাটো প্ৰকাশ কৰি দিলোঁ এতিয়া আৰু ভাল লাগি গ'ল এতিয়া আমি পূজা চাব যাওঁ গোসাঁনীৰ লগতে জাপ দিম আৰু পানী সিদিনা তাৰমানে বহুত ঘটনা হৈ গ'ল আমি বা পুলিচৰ লাফৰাত পৰিলোঁ আৰু আমাৰ এটা বন্ধু পূজা চাব গৈছিল তাৰমানে যাই কিনে এইটো এটা জৰ্দাৰ পাণ দিছে মিঠা পাণ বুলি মাৰি দিলে তাৰপিছত পাণ আৰু চুনু মাৰি দিলে তাৰপিছতো এই চিষ্টেমত টোপনি আছে নহয় তাৰপিছত আমি গালোঁ কি হ'ল এই লতাপটা গোটাই পৰিৱেশ ঘটিছিল আৰু তাৰপিছত আমি আৰু ডাঙা মাৰি ধৰিলোঁ আমাৰ আৰু এটা লোক তাৰমানে মস্ত বডি বিল্ডাৰ সেইবোৰে একদম কঁকালতকৈ দাঙি লৈ আহিছে ইয়াক ধৰি তাৰপিছত এই পানী গাখীৰ ঢালা দিছোঁ শিৱলিংগত বটল নে 9 বটল নে 15 বটল নে 9 বটল এই শিৱলিংগত তাক গাখীৰ ঢালা দিছোঁ গোটাই পিয়ৰ পানী 10 টকাকৈ লৈছে তারপর আমি ওআরএস আনিছিল ডাক্তারে কিন্তু ওআরএস নানিলো তাৰপিছতে ইনু হুৱে দিলো তাৰ জোছ আহি গ'ল জোছ আহি গৈছে গাইস পুরো এইটো গাইস এইটো আহিছে তো কি এই কবা লাষ্টৰে জুই তুলে দিম তো
ভিডিঅ'টো চালে আমি ক'লোৱে সকলো কথা বিৱৰি তাৰপিছত যেতিয়া ভিডিঅ' এটা আপোনালোকে শ্বেয়াৰ কৰি দিলে ভাল লাগে আৰু মনটো তাৰমানে নাজনা ল'ৰা ছোৱালী যেনেকুৱা আমাৰ নিচিনা সৰু সুৰা ইউটিউবাৰ আছে তেওঁলোকে অলপ জানিব আৰু আমাৰ গাঁৱৰে আৰু ইউটিউবাৰ আছিল তাৰো তাৰমানে মোবাইলটো লৈ গুচি গৈছিল তাকো দিলে মোবাইলটো আমিও দিলোঁ এতিয়া আমি ছাৰহঁতৰ তাত ক্ষমা বিচাৰিছোঁ আমাৰ ভুল হৈ গৈছিল সেইকাৰণে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব বেল আইকনটো পূজাৰ ভিডিঅ' গজি দি কোবে দিব পূজাৰ ভিডিঅ' দিব আৰু পূজাৰ ভিডিঅ'টো দিবই নোৱাৰিলোঁ মন একদম ডেমেজ হৈ গ'ল ঘৰতো অলপ ৰুনুক জুনুক গালি খালোঁ সেইকাৰণে আৰু গাইছ আপোনালোকৰ কথা কোৱাত এইটো ফাল্টু বুলি ভাবছি কিজানি ফাল্টু বুলি ভাবছি কিজানি মই অলপ ফাল্টুৱে তাৰমানে হেৰিৰ নিচিনাকৈ থকা মানুহ এই শ'ল মাছে জাপোৱাৰ নিচিনাকৈ থকা মানুহ সেইকাৰণে আপোনালোকে এইটো একদম সঁচা ঘটনা আপোনালোকে একদম সঁচা ঘটনা ইয়াতে কোনো মিছা কথা কোৱা হোৱা নাই আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ ফ্ৰেণ্ডবিলাকৰ মাজত ভিডিঅ'টো এনেকুৱা ঘটনা যাতে কাৰো নহয় চ' গাইছ পূজাৰ বতৰত সকলোকে শুভেচ্ছা দিলোঁ নতুন মাহটোৰ আৰু আপোনালোকক কথা কিছুমান ক'ম আৰু লগতে এটা ডাইলগ মাৰি দিছোঁ শুনিব এইয়া পূজাৰ বতৰত যে আপিগিলাখানে একদম মেখেলা চাদৰ মাৰি যায় ঠকি দিবা কি ধুনীয়া এটা চুক দেখা পায় এই লগতে আপিগিলা যি ইংলেণ্ডৰ আপি হেন পায় হেন্দৰ দেশে চাবিনে হেন্দৰ মুখে চাবিনে হেন্দৰে পাৰাৰ গুহান মেকআপ লোৱাই চাবি এই বৰষুণ জাক খাই গানতে মাৰছি বৰষুণৰো এটা খং আছে নে মেকআপ বৈ যায় শিঙুৰ টোপ নিচিনাকে সেইকাৰণে ভিডিঅ'টো মই সেনেকৈ বনালোঁ আপোনালোকে এই হেৰি আৰু বাইদেউহঁতকো কৈছোঁ আপোনালোকে সেই মেখেলা চাদৰ পিন্ধি যাবচোন অসমীয়া সংস্কৃতিটো অলপ ৰাখবো কালি এই নাওকাটাত পূজা চাবা গেলোঁ বাপ্পা ঐ আপিগিলাখানৰ বা সিহঁতৰ তাৰমানে মেখেলা চাদৰ অস্তিত্বই নাই বা কুৰ্তাগিলাখানতো বাদেই দিছি ক'বাতো নালাগে আৰু জিন্স পেণ্ট হা আপোনালোকে সেইকাৰণে কথাটো দকৈ ভাবি চাব যদি মই বেয়া কৈছোঁ মোক 2 চৰ মাৰি দিব গালত আহি সেইকাৰণে ক'লোঁ আৰু সেইকাৰণেতো বৰষুণ জাক দিছি নহ'লে আগতে কি বঢ়িয়া আছিল এই চুইজাৰ পিন্ধি গৈছিল কুৰ্তা পিন্ধি গৈছিল এইগিলাখান মই ভাল নাপাওঁ তাৰমানে এইগিলাখান ভাল নাপাওঁ মই ভাল নাপাওঁ নহয় মোৰ চলি পলিকো পিন্ধিব নাপাওঁ চলি পলি নাই দিয়কচোন ভিডিঅ'টো যদি ভাল লাগছি লাইক কৰি দিব আৰু কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰিব আৰু যদি ছাবস্ক্ৰাইবটো কৰা নাই ডাইৰেক্ট যাব ঠেয়া কৰি বহাই দিব তেতিয়া আমাৰ গৰম লাগব অলপমান দেহাত এনেই ঠাণ্ডা লাগি আছে